নমস্কাৰ ৰাইজ, সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু মই বৰ্তমান আছোঁ ঘৰত। এতিয়া ব্লগ বনোৱা হোৱা নাই বহুত দিন, কাৰণ ছবি আঁকা হোৱা নাই। এতিয়া এটা ছবি আঁকিবলৈ লৈছোঁ। মোৰ পেহী এগৰাকীয়ে শ্ৰীকৃষ্ণৰ ফটো এখন আঁকি দিবলৈ কৈছে, তাকে সৰুকৈ এটা ব্লগ বনাওঁ, কি হয় চাওঁ। আৰু আমাৰ গাঁৱৰ পৰিৱেশটোও দেখাম আপোনালোকক, মাজে মাজে বিহু চিহুবিলাক দেখাম আৰু ছবিও আঁকিম। চাওঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু বিহুৰ বতৰ, এতিয়া ছবি অঁকাৰ মাজতে হুঁচৰি এযোৰ আহিলে সৰু আমাৰ ওচৰৰে, সিহঁতৰ লগত অলপ বিহু মাৰিছোঁ। তাকে অকণমান বিহু মাৰো, হুঁচৰি মাৰো ভিডিঅ'টো অলপ দি দিছোঁ, চাই লওক আপোনালোকে। তো ৰাইজ, ছবিখন ইতিমধ্যে কমপ্লিট হ'ল, আপোনালোকে দেখিলে। এতিয়া আমি দুৰাতি হুঁচৰি মাৰিছিলোঁ, তাৰে আজি খানা আছে। এতিয়া খানাৰে অলপমান ভিডিঅ' আপোনালোকক দেখাম ব্লগ হিচাপে, চাব। এয়া আমাৰ এতিয়া খানা পূৰা বনোৱা হৈ আছে। মইনাদা, মইনাদাই পূৰা মজা মাংস বনায়। মইনাদাই কি বনাইছে? খাচী মাংস উইথ আমাৰ মেইন মানুহ তুলন্দা মাংস বনোৱাত PhD কৰা মইনাদা। PhD মাংস বনোৱাত PhD কৰিছে মইনাদাই। এতিয়া গুৱাহাটীত পুৰা ফুড ভানখন এতিয়া ফেমাছ হৈ আছে। নামটো কি আছিলে? চলে চলে। আপোনালোকে গুৱাহাটীৰ কোন কোন জেগাত আছে? গুৱাহাটী উলুবাৰী ফ্ৰণ্ট অফ প্ৰাগ নিউজ ষ্টুডিঅ'ৰ একদম ফ্ৰণ্টতে আছে চলে ফুড ভান। আপোনালোকে গুৱাহাটীত গ'লে তাত খাবগৈ একদম। মইনাদাৰ বনোৱা এটা স্পেচিয়েল কি আছে? স্পেচিয়েল তোমাৰ চিলি চিকেন ড্ৰাই ফ্ৰাই। তো গুৱাহাটী গ'লে আপোনালোকে চলে ফুড ভানত নিশ্চয় খাবগৈ। মাংস নোখোৱা প্ৰাণ এই আমাৰ বুলিয়া বিশেষ একদম মজা বুলিয়া। তো ৰাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।
তো এনেকুৱা ধৰণৰ আৰ্ট ৰিলেটেড ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ